ঐ নমিতা, আমি এতিয়া আহি পালোঁ হা, তই নাম। আৰু এতিয়া নামি গৈ তই এই মুদি বৰ্তাক দেখিছনে, সি ৰৈ আছে আমালৈ। তাক গৈ তই এটা হেণ্ডশ্বেক দিবি হা। তাৰপৰা তোক আৰু এটা কথা সুধিবলৈ আছিলে, তই ঘৰৰ পৰা আহোঁতে হাগনি টেবলেটটো খালি নাই? তই একদিন হাগি হাগি তোৰ অৱস্থাটো বেয়া হৈ গৈছে কিন্তু দেই। তই হাগনি টেবলেটটো খাই আহিব লাগিছিল, নহ'লে মুদিয়ে ইয়াত যি টি খুৱাই আকৌ পেট বেয়া কৰি। মই খালো। ঐ ল'ৰা, আহি পালি নে? আহোঁতে কষ্ট হোৱা নাইতো? নাই, প্লেনত আহোঁতে কি কষ্ট পাম, থেকেচা নাইতো। দাড়িকেইডাল মজা লাগিছে কিন্তু দেই দেখি। নমিতা, আহি পালি? তোৰ একেবাৰে বগা বগলীটোৰ নিচিনা লাগিছে ড্ৰেছে পোছাক। ঐ ল'ৰা, এইবিলাক মোৰ মানুহ। হাই, নমস্কাৰ দেই। তোক মই এইবাৰ লগ পাইছিলোঁ আমেৰিকাত। পাইছোঁ। ই মোক এই জোতা চফা কৰি দিয়ে। হাই। এই মুদিৰ জোতাবোৰ চফা নে লেতেৰা? এই লেতেৰা গুৰচু লাগি থাকে। ই মোক লেট্ৰিনত পানী মাৰি দিয়ে। হাই। বুজিছেনে, মুদিয়ে বহুত বেয়া হাগে। এই য'ত ত'ত যি টি খাই থাকে যে হাগিবই। তই সহ্য কৰি ল'বি আৰু পানী মাৰি দিবি তাক। ই মোৰ গা পিটিকি দিয়ে। হয়। মুদি গাটোক ভালকে পিটিকিবি, তাক ঘৈণীয়েক চনীয়েক নাই যে পিটিকি দিব। হাই। ঐ মুদি, ছোৱালীজনী বৰ ধুনীয়া লাগিছে, চুমা এটা খাওঁ। रुको जरा सबर करो। হ'ব আমি এতিয়া আগলৈ যাওঁ। এতিয়া কচোন, মোৰ মানুহখিনি লগ পাই কেনেকুৱা পালি তই? ভাল। অকণমান আগতে মোৰ টেক্সি এখন ৰৈ আছে, তাতে আমি উঠি যাম হা আমাৰ ঘৰলৈ। হ'ব বাৰু মুদি, সেইবিলাক চব হ'ব। তই বিয়াখন কেতিয়া পাতিবি হা? তোৰ দাড়ি চুলি চব পকি এদাই হৈ গৈছে। বিয়াখন পাত সোনকালে। তাকে ময়ো ভাবিছোঁ বিয়াখন পাতিব লাগে। আমাৰ অসমৰ যে মুখ্যমন্ত্ৰী হিমন্ত, তাক বোলো অসমতে ছোৱালীজনী চা। মোৰ বিশ্বাস সি ভাল ছোৱালীয়ে মোক দিব। বয়স আছে বাৰু মোৰ।